নমস্কাৰ, কি খবৰ আপোনালোকৰ? আজি শনিবাৰ আৰু যোৱাকালি ৰাতি মই ঘৰতে আছিলোঁ, যিহেতু বিয়াৰ পৰা আহোঁতে দেৰি হৈছিলে। তো ৰাতিপুৱা শুই উঠি পানী গৰম বহাই দিছিলোঁ গা ধুবলৈ। তাৰপিছত ভাত পানী খাই এতিয়া মই ঘৰলৈ গৈ আছোঁ আৰু টমটম দি। মই 11:30মান বজাত আহিলোঁ ঘৰত। তাৰপিছত দেখিলোঁ পালেং আনি থৈছে দেউতাই। তো পনীৰ দি বনাম বুলি ভাবিলোঁ, পালক পনীৰ ঘৰত নাছিলে, তো গাখীৰ আছিলে, গাখীৰৰ পৰা ভিনেগাৰ দি গাখীৰটো ফটাই পনীৰ বনালোঁ। আৰু ইফালে পালেংখিনি মই বইল কৰিবলৈ দিলোঁ। এতিয়া বইল হ'লে মানে বৰফৰ পানী তিয়াই থৈছোঁ ঠাণ্ডা, এইখিনিত পালেংখিনি তিয়াই থৈছোঁ অকণমান টাইম। ইয়াৰ পৰা উঠাই পালেং আৰু জলকীয়া এইখিনি পেষ্ট এটা বনাই দিম। তাৰপিছত কেৰাহী গৰম হৈছে, ইয়াত ঘিউ দিছোঁ। তাৰপৰা পিঁয়াজখিনি দিলোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হ'লে মানে আদা নহৰু পেষ্ট দি দিছোঁ। এইখিনি অকণমান ভাজি লৈ তাৰপাছত ইয়াত টমেটো পেষ্টটো দি দিলোঁ। এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি জিৰা ধনিয়া গুড়ি দিলোঁ। এতিয়া ধুনীয়াকৈ এইখিনি মিক্স কৰি অকণমান ভাজি পেলাই নিমখ দিলোঁ। তাৰপাছত এতিয়া পালেংখিনি দি দিম। মছলাখিনিৰ লগত ধুনীয়াকৈ মিহলাই তাৰপিছত উতলিলে মানে পনীৰখিনি দি দিছোঁ। এতিয়া হ'বলৈ হৈছে আৰু দেখিছেনে ইমান ধুনীয়া হৈছে দেখিবলৈ। তাৰপিছত লাষ্টত কচুৰি মেথি দি নমাই পেলাম। মই ৰেচিপিটো ইউটিউবতে চাই বনালোঁ আৰু দেখিছেনে আমাৰ পালক পনীৰ ৰেডি হৈ গ'ল আৰু খাবলৈও বহুত ধুনীয়া হৈছিলে। আপোনালোকেও ট্ৰাই কৰিব পাৰে। আৰু আবেলি এতিয়া 3টামান বাজিছে। এতিয়া ওলাইছোঁ বিয়া ঘৰলৈ যাবলৈ, তুলনি বিয়া এখনত যাবলৈ ওলাইছোঁ। মা আৰু মই যাম টমটমত, অকণমান দূৰ আছে আমাৰ ঘৰৰ পৰা। তো টমটমত মা মই গৈ আছোঁ আৰু মানুহ আছিলে। তো বিয়া ঘৰ আহি পালোহি। কইনা আহিছে চবগুটি দিবলৈ, তো প্ৰেজেণ্টটো দি দিলোঁ আৰু চবগুটি অকণমান খাই বহিলোঁ। আৰু হৈছে আমাৰ আজি কইনাগৰাকী। তাৰপিছত খাবলৈ আহিলোঁ আৰু খাবলৈ গৈছোঁ। তাৰপিছত ভাত খাই অকণমান বহি তাৰপিছত আমি ঘৰলৈ গুচি আহোঁ। আকৌ ৰাতি আমাৰ 4টা মিস্ত্ৰী আহে, সিহঁতৰ কাম হৈ গৈছে, য'ত কামত গৈছে। তো দালি আৰু ভাজি বনালোঁ। তো আজি ভিডিঅ'টো ইয়ালৈকে, লগ পাম নতুন এটা ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব।